কিয় মানুহে পৰচৰ্চা কৰি ভাল পায় আজি সাহস কৰিছো কথাখিনি মুকলিকৈ পাতিবলৈ এই যে পৰচৰ্চা কৰি ভাল পোৱা মানুহৰ এটা শ্ৰেণী সৃষ্টি হৈছে কৰবাত কোনোবাখিনিত আমি মিডিয়ায়ো অলপ দুখ কৰিছো নেকি যদি কৰিছো প্ৰায়শ্চিত্ত আমি এদিন মিডিয়াই কৰিব লাগিব কিছুমান মানুহ আছে মানুহৰ মাজতে এই পৃথিৱীতে যাৰ কাম কেৱল পৰচৰ্চা বা পৰনিন্দা কেতিয়াবা ভাবি চাইছেনে এই পৰচৰ্চা কৰাৰ আনন্দ আসলতে কি আজি যিবোৰ কথা আমি পাতিবলৈ লৈছো টিভিত এনে কথা পতা নহয় কিন্তু কেতিয়াবা বাতৰিৰ মাধ্যমত কেতিয়াবা টকশ্ব'ৰ মাধ্যমতো আমি টিভি পেপাৰবোৰতো কেতিয়াবা পৰচৰ্চা ভাল পোৱা মানুহবোৰক মনোৰঞ্জন দিওঁ কাৰণ পৰচৰ্চা ভাল পোৱা মানুহৰ সংখ্যাও এই পৃথিৱীত কম নহয় আপুনি কি ভাল পায় নাজানো প্ৰশ্নটো হ'ল কিয় পৰচৰ্চা ভাল পায় মানুহে নিজৰ দৰকাৰী কাম এৰি কিয় লোকৰ কামত চকু দি থাকে একাংশ মানুহে এইখিনি কথা কৈ থকাৰ সময়ত আপোনাৰ মনতো কিছুমান ছবি ভাহি আহিছে কিছুমান মানুহৰ ছবি আপুনি লগ পাইছে এনে মানুহ যাৰ কাম কেৱল পৰচৰ্চা আৰু পৰনিন্দা কিছু বছৰ আগলৈকে আমাৰো এক বদ্ধমূল ধাৰণা আছিল যে আমি নিজে কৰা সকলো কামেই শুদ্ধ পৃথিৱীৰ বাকী সকলোবোৰ ভুল কিন্তু সেই ধাৰণাও আমাৰো ভুল আছিল গতিকে যিবোৰ কাৰণত আমি মানুহে মোকে ধৰি আপোনাকে ধৰি পৰচৰ্চা কৰোঁ বুলি ভাবোঁ সেইবোৰ কাৰণ অলপমান বিশ্লেষণ কৰিব খুজিছোঁ পৰচৰ্চা কিয় কৰোঁ আমি গতিকে 1 নম্বৰত পৰচৰ্চাৰ কাৰণ নিজকে আটাইতকৈ শুদ্ধ বুলি ভাব বাকী পৃথিৱীৰ সকলো মানুহেই ভুল বুলি ধাৰণা নম্বৰ 2 জীৱনত অৰ্থপূৰ্ণ উদ্দেশ্যৰ অভাৱ নিজৰ উদ্দেশ্য সম্পৰ্কে স্পষ্ট ধাৰণা নথকাত আমি আনৰ জীৱনক লৈ চৰ্চা কৰোঁ পৰচৰ্চা কৰোঁ ব্যস্ত হৈ পৰোঁ নম্বৰ 3 নিজৰ জীৱনটোক লৈ বেছিভাগ মানুহেই অসুখী মোৰচোন একোৱেই নহ'ল মইচোন একোৱেই কৰিব নোৱাৰিলোঁ সেই ধাৰণাই মানুহক পৰচৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলে সুখী মানুহৰ কেতিয়াও আনক লৈ ব্যস্ত হোৱাৰ সময় নাথাকে বুজি চাগে পাইছে আপুনি যদি সুখী মানুহ তেনেহ'লে আপোনাৰ হাতত একেবাৰেই সময় নাই নম্বৰ 4 নিজকে গুৰুত্বহীন বুলি ভাব আনৰ আকৰ্ষণ লৈ নিজৰ গুৰুত্ব বঢ়াবলৈও বহুতে আনৰ জীৱন খুচৰি ফুৰে আনক ৰসবত দিবলৈ গৈ নিজেও কেতিয়াবা হাঁহিয়াতৰ পাত্ৰ হয় নিজকে গুৰুত্বহীন বুলি ভবা ভাৱটোৱে কেতিয়াবা পৰচৰ্চাৰ প্ৰতি পৰনিন্দাৰ প্ৰতি আপোনাক মোকো আগ্ৰহী কৰি তুলিব পাৰে নম্বৰ 5 নিজৰ মনৰ আহ্বান নুশুনা নিজে নিজৰ জীৱনটোত কি কৰিব লাগে নিশ্চিত নহয় কিছুমান মানুহে আনৰ জীৱনত কেতিয়াবা কিবা কিবি বিচাৰি ফুৰে ইউ পৰচৰ্চাৰ অন্যতম এটা কাৰণ এনে কিছুমান কাৰণ বা এনে কিছুমান কথা আছে যিবোৰ কথাই মানুহক অন্য মানুহৰ জীৱন সম্পৰ্কে সমালোচনাৰ প্ৰতি আগ্ৰহী কৰি তোলে এনে মানুহ বহু আছে যি অনবৰত এই পৃথিৱীত নিজকে সবাতোকৈ শ্ৰেষ্ঠ আৰু বুদ্ধিমান মানুহ বুলি ধাৰণা এটা লৈ ফুৰে সেই ধাৰণা বেছিভাগ সময়ত ভুল বুলি প্ৰমাণিত হয় আৰু তেতিয়াই মানুহে অন্য মানুহক পুতৌ কৰা দি সমালোচনা কৰিবলৈ লয় অমুকে অমুকটো কৰিব নোৱাৰিলে অমুকৰ দৌৰ ইমানখিনিলৈ এই ধৰণৰ সমালোচনা আপুনি প্ৰায়ে শুনি থাকে এইখিনিলৈকে যদি আপুনি বুজি পাইছে আপোনাৰ লগতো যদি 2-4টা কথাৰ মিল বিচাৰি পাইছে নিজৰ গাটো এবাৰ জোকাৰি চাব পাৰে বা আপুনি এই মুহূৰ্তত মনত পেলোৱা মুখকেইখনৰ কথা ভাবি কিছু চিন্তা কৰিব পাৰে তেওঁলোক ভুল নে শুদ্ধ আপুনি ভাবিব পাৰে আপুনি ভুল কৰি আছে নে ভাল কৰি আছে নম্বৰ 6 নিজৰ জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ আনৰ কামটোহে বেছি ভাল তেনে ধাৰণাই মানুহক পৰচৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলে নিজৰ জীৱন সম্পৰ্কে ধাৰণা নিজৰ জীৱনত হতাশা নিজৰ জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ ভাৱ এইবোৰেও কেতিয়াবা মানুহক পৰচৰ্চা পৰনিন্দাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে কিছুমান মানুহ আপুনি মন কৰিব সকলো বিষয়তে কিবা নহয় কিবা ক'বলগীয়া থাকে আৰে ভাই এইটো বিষয়ত মোৰ একো আইডিয়া নাই মই একো মন্তব্য নিদিওঁ নো কমেণ্ট ৰাজনৈতিক নেতাৰ বাহিৰে কোনোবা এজন এনেকুৱা মানুহ পাইছেনে যিয়ে এনেকৈ কোনো এটা বিষয়ত আপোনাক মন্তব্য নিদিয়াকৈ আঁতৰি গৈছে আপোনাক একো এটা নোকোৱাকৈ আছে এনেকুৱা মানুহো পৃথিৱীত থাকে যিয়ে আনৰ জীৱনত কষ্ট দেখি ভাল পায় বেটাই পালে মজাটো আপুনি সন্তুষ্টি আহে এনেবোৰ কথাটো এইবোৰে পৰচৰ্চা পৰনিন্দাৰ আনন্দ আচল কথাটো হ'ল লোকৰ বিষয়ে কথা পাতি মানুহে কিয় সুখ অনুভৱ কৰে যিমান দূৰ আমি দেখিলোঁ শুনিলোঁ পঢ়িলোঁ কথা পাতিলোঁ আমাৰ চিন্তা চেতনাত কিছুমান কথা আপুনি আহি যায় আমি ক'ব নোৱাৰাকৈ সস্তীয়া কথাবোৰৰ প্ৰতি বেছি আকৰ্ষণ অনুভৱ কৰোঁ সস্তীয়া কাৰবাৰ দেখিলে ক্ষণিকৰ বাবে হ'লেও থমকি আমি কথা পাতোঁ এইবোৰ কথাত বহু সময় আমাৰ গুচি যায়
এই যে কথাবোৰ আমি বেবেৰী বাং টাইপ আপোনাক কৈ আছোঁ, আপোনাৰ মূল্যৱান সময় এতিয়া গৈ আছে, ইমানখিনিলৈকে আপুনি চালে যেতিয়া, এতিয়া আপোনাক 10টা বিশেষ গুৰুত্বপূৰ্ণ কথা ক'ম। বহুকেইজন বিশেষজ্ঞ, বহুকেইজন পৰিচিত ব্যক্তিৰ সৈতে কথা পাতি আপোনাৰ বাবে 10টা বিশেষ কথা যুগুত কৰিছোঁ, যি 10টা বিশেষ কথা মন দি শুনিলে আপোনাৰ জীৱনতো কামত আহিব, পৰচৰ্চা পৰনিন্দা কৰিবলৈ একেবাৰে মন নাযাব। অন্তত এই 10টা কথা যদি কিবা কামত লগায়, ভগা বিয়াৰ খবৰ একেবাৰে ভাল নালাগিব, টিভিটো চাবলৈ মন নাযাব, ছ'চিয়েল মিডিয়াতো আপুনি এনে খবৰৰ প্ৰতি আগ্ৰহী নহ'ব। আনৰ বেডৰুমত কি হৈ আছে জানিবলৈ একেবাৰে মন নাযাব। বেয়া নাপাব, আজি মানুহৰ মনোজগতৰ কথাখিনি অলপ মুকলিমূৰীয়াকৈ পাতিছোঁ। ক্ষমা কৰিব, আজি আমি নিজকো উদঙাই দি সত্যৰ মুখামুখি হ'বলৈ চেষ্টা কৰিছোঁ। এতিয়া 10টা কামৰ বিষয়ে। প্ৰথমটো কাম, নিজৰ জীৱনত অধিক তৎপৰতা বা সক্ৰিয়তা, মানে প্ৰ' এক্টিভ ইন অ'ন লাইফ। দ্বিতীয়টো কাম, নিজৰ কামটো, নিজৰ জীৱনটো উপভোগ কৰিবলৈ শিকা। আপুনি যিটো কাম কৰি আছে সেইটোক লৈ সুখী হ'বলৈ শিকক, আমিও চেষ্টা কৰিছোঁ। তৃতীয়টো কাম, নিজৰ ইণ্টাৰেষ্ট বা আনন্দৰ ক্ষেত্ৰৰ সন্ধান কৰক, নতুন নতুন ক্ষেত্ৰ। আপুনি চাইকেল চলাই ভাল পায়, চলাওক চাইকেল। চতুৰ্থটো কাম, সৌন্দৰ্যশালী মনৰ লগতে দৈহিকভাৱে সৌন্দৰ্যশালী হোৱাৰ ক্ষেত্ৰতো মনোযোগ দিব লাগিব। শৰীৰৰ সাধনাই মনটো সুসংগঠিত কৰে। পঞ্চমটো কাম, চেলিব্ৰিটি বা পৰিচিত ব্যক্তিৰ জীৱন খুচৰি আনন্দ লোৱাতকৈ নতুন নতুন কামত মনোনিৱেশ কৰক। নতুন শিকাৰ আগ্ৰহেৰে নতুন চিন্তাৰ বাট মুকলি কৰিব, সুখী হ'ব আপুনি। ষষ্ঠটো কাম, জীৱনত নতুন চখ গোটাই লওক। ৰন্ধা বঢ়া নাজানে, শিকিব পাৰে। জীৱনত এটাও বাদ্যযন্ত্ৰ বজাব নাজানে, শিকিব পাৰে যিকোনো বয়সত। সপ্তমটো কাম, নতুন নতুন ঠাই আৱিষ্কাৰৰ আনন্দ লওক। নতুন ঠাইত উপস্থিত হৈ ভ্ৰমণৰ আনন্দ লওক। কিৰিলি পাৰক, গান গাওক, বেসুৰা হ'লেও। নিজৰ কাৰণে জীৱনটো জীয়াওক। অষ্টমটো কাম, চিনেমাত দেখাৰ দৰে পৃথিৱীখন মসৃণ নহয়। চিনেমাৰ দৰেই জীৱনটো, পৃথিৱীখন ধুনীয়া কৰিবলৈ হ'লে কিছুমান কথাত হিৰো হিৰইনৰ দৰে সততাও ৰাখিব লাগিব। সেই সততা আছেনে নাই প্ৰশ্ন কৰক। নৱমটো কাম, টকাৰ প্ৰয়োজন আপোনাৰ জীৱনতো আছে। টকাৰে সুখ কিনিব খুজিলে উপাৰ্জনৰ 2-3টা পথ উলিয়াই লওক, ব্যস্ততাও বাঢ়িব। দশমটো কাম, ছ'চিয়েল মিডিয়াত কম সময় দিয়ক। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যিমান পাৰি ৰাতি শুওঁতে ফোনটো নিলগাই থওক, দৰকাৰক বন্ধুজনক ফোন এটাকে কৰক। কথা হ'ল, এই 10টা কামৰ 3টাও যদি আপুনি মই মন পুতি কৰোঁ, আজি আপোনাক এয়া পৰামৰ্শ দিয়া বুলি নাভাবিব। আমি নিজকো চিকুটি চাইছোঁ। নিজৰো জীৱনটো সলনি কৰিব খোজোঁ, আপোনাৰ সৈতে একেলগে বহি, আপোনাৰ সৈতে কথা পাতি। আপোনাৰ জীৱনটো সলনি কৰিব খুজিছে, আমিও আমাৰ জীৱন, আমিও আমাৰ কৰ্মপদ্ধতি সলনি কৰিব খুজিছোঁ। আপোনাক বগা বিয়াৰ খবৰ চতুৰ্থ স্তম্ভত দিব খোজা নাই। পৰচৰ্চা পৰনিন্দা থকা বাতৰি চাবলৈ আপোনাৰো ভাল নালাগে। সেই কথা আপুনিও গমি পিটি চাওক। লোকৰ দুখ গুণৰ কথা পাতি সময় নষ্ট নকৰাকৈ যদি আপুনি মই থাকিব পাৰোঁ, টিভি হৈয়ে থাকিব। আপুনিও গালি দিব নালাগিব। সেই পৰিৱেশটোৱে বিচাৰিছোঁ। আজি সেইকাৰণেই এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ।